Hello friends, welcome back to my YouTube channel. Dijamani Sharma channel le আপোনালোকক স্বাগতম। আজি মই আকৌ এটা সাদৰৰ পতি লগোৱা ভিডিও লৈ আহিছো। এনেকৈ মই এতিয়া সাদৰৰ পতিটো এটা ভাঁজ কৰি ভিতৰ ফালে লম আৰু এইফালে এটা ভাঁজ কৰি এনেকৈ লৈছো। মই আজি আপোনালোকক সাদৰৰ পতি কেনেকৈ লগাম মই সেইটো দেখাবলৈ লৈছো। আগতো দিছো এনেকুৱা ভিডিও, তথাপিও আকৌ এবাৰ দিলো। অতি সহজতে কেনেদৰে সাদৰৰ পতি লগাব পাৰি সেইটো মই দেখাম। মই সাদৰৰ পতিটো এনেকৈ ভিতৰ ফালে এটা ভাঁজ দি যাম আৰু সাদৰৰ পতিটো লগাই যাম। আশা কৰো ভিডিওটো চাই আপোনালোকে ভাল পাব আৰু ভিডিওটো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাব। শেষত ভিডিওটো কমেন্ট কৰি জনাব কেনেকুৱা পালে ভিডিওটো চাই। আৰু যদি ভিডিওটোত কিবা ভুল হয় আঙুলিয়াই দিব, তেতিয়া নেক্সট টাইম শুধৰাই ল'বলৈ চেষ্টা কৰিম। এয়া এটা চিলাই শেষ হবৰ হ'ল, আঁচলটো পাইছো চিলাইটো মাৰি। আৰু এতিয়া মই পতিটো অকমান দীঘল আছিলে, অকমান কাটি দিলো। এয়া শেষে হবৰ হৈছে। এতিয়া মই পতিটো ভিতৰ সাইডে এটা ভাঁজ কৰি সোমাই দিলো আৰু এতিয়া চিলাইটো মাৰি যাম। এবাৰ নেক্সট চিলাই হ'ব। এইফালেও সেম প্ৰসেস, ভিতৰ ফালে এটা ভাঁজ কৰি সোমাই দিছো আৰু এতিয়া এটা চিলাই মাৰি যাম। এনেকৈ চিলাইটো মাৰিলো আৰু এতিয়া দ্বিতীয় চিলাইটো মাৰি যাম।
subscribe to my channel and also press this bell icon. ভিডিওটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কমেন্টত জনাই দিব কেনেকুৱা পালে আৰু যদি ভাল পালে তেনেহলে এটা লাইক কৰি দিব আৰু মই যদি চেনেলটোত ভিডিও নতুনকৈ চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো দবাই নটিফিকেশনটো অল কৰি দিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ